Hey guys, so welcome back to my YouTube channel Bitopan Vlogs. So ebar চাই লওক বতৰটো এবাৰ wow and বতৰটো ধুনীয়া and দিনটো ভাল আজি তো সেই গতিকে মই ভাবিছোঁ কি এটা ভ্লগছ বনাই দিওঁ আৰু মই আজি আহিছোঁ গ্ৰীণউড ৰিজৰ্টত and ইয়াতে মোৰ অকণমান কাম আছে চ' সেইকাৰণে ইয়াত আহিছোঁ তো দেখাই দিওঁ আপোনালোককো গ্ৰীণউড ৰিজৰ্টখন ভিতৰৰ পৰা কেনেকুৱা তো এইটো একচুৱেলি এণ্ট্ৰি হয় ইয়াৰ পৰা আহিব লাগে আৰু এইফালে মোৰ পিছপিনে আছে গ্ৰীণউড ৰিজৰ্ট তো আপোনালোকক দেখাই থাকিম এণ্ড ভিডিঅ'টো চাব বেছি দেৰি নকৰোঁ দীঘল নকৰোঁ স্কিপ নকৰোঁ ভিডিঅ'টো চাব থেংক ইউ ছ' মাছ আৰু মই ইয়াতে বহি পেলাই অপেক্ষা কৰি আছোঁ মানুহবিলাকৰ কিন্তু মানুহবিলাক আহিয়ে পোৱা নাই এইফালৰ পৰা আহিব মানুহবিলাক আহিয়ে পোৱা নাই খালি কাউৰী কেইটামানে চিল্লাই আছে চিল্লাই এতিয়া অঁ আৰু গাইজ মই এটা কথা ভাবি আছোঁ কি ইয়াত বহি আমাৰ ইণ্ডিয়াখনৰ উন্নতি নাই গম পাইছে না কিয় নাই জানে না এই মানুহবিলাকৰ কাৰণে 9টা বুলি ক'লে 10টাত আহে বছৰি 12টাত আহে 12টা বুলি ক'লে 3টাত আহে ৱাও বতাহটো চাগে খালি দিবা খোজে বতাহে ঘূৰি লৈ যায় নেকি ভয় লাগিছে গাইজ আকলা আকলি আছোঁ এই গাইজ এই গাড়ীখন লক্ষ্য কৰিছে না ইয়াতে যদি ধৰক VVIP মানুহ আহে বা ডাঙৰ মানুহ আহে তেনেহ'লে হয়তো ইয়াৰ পৰাই এইখিনি খোজকাঢ়ি যাব নোৱাৰে ভাগৰ লাগে তেওঁলোকৰ তো ইয়াত চাগে বহি পেলাই যায় ফিল কৰি আছোঁ বস্তুটো মানে এনেকুৱা হয় চাগে গাড়ীখন এনেকুৱাই এই গাইজ এই যি মানুহজন দেখিছে টাইমত যে কথা কৈ আছিলোঁ মই এই সেইজনেই মানুহ মানে কি হৈছে তেখেতৰ টাইমটোতো জানেই আপোনালোকে তো সেইজন মানুহ অলপ মানে VIP তো সেইকাৰণে তেখেতৰ অলপ দেৰি হয় আহি আছে কিবা ক'ব নেকি কওক দেৰি কি হ'ল আপোনাৰ মানে এক্সট্ৰিমলি চৰি একচুৱেলি বিজি শ্বেডিউল আছিলে ঘৰত অকণমান আৰ্জেণ্ট কাম আছিলে আচ্ছা সেইকাৰণে আজি আহিছোঁ ফাৰ্ষ্ট টাইম গ্ৰীণউড ৰিজৰ্ট আৰু ধুনীয়া আপুনি গাত চেন লগাইছে ভাল লাগিছে এইটো ফগৰ হয় এডভাৰটাইজ কৰিছে ফগ যদি আপোনাৰ বেয়া স্মেল আছে বিশেষকৈ গৰমৰ দিনকেইটা আপুনি ফগ ল'বলৈ নাপাৰিব কিন্তু বেছি কেমিকেল ইউজ কৰাটো বেয়া স্বাস্থ্যৰ কাৰণে হানিকাৰক স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ যেনেদৰে কয় আমি আগৰ পিনে যাম নিশ্চয় আজি এটা সুন্দৰ পৰিৱেশ আমাক বিতোপনে দেখাইছে গ্ৰীণউড ৰিজৰ্ট য'ত আমি এখন ডাঙৰ চেমিনাৰৰ প্ৰিপাৰেশ্যনৰ কাৰণে আমি ইয়াত আহিছোঁ আৰু বেনিফিট ৱেলনেছ প্ৰাইভেট লিমিটেড য়েছ তো গাইজ এতিয়া আমি গ্ৰীণউড ৰিজৰ্টৰ ভিতৰৰ পিনে সোমাই গৈ আছোঁ এইবিলাকত বহিব পৰা জেগা এইখন ৰিজৰ্টত অহাৰ আপোনাৰ এক্সপিৰিয়েঞ্চ কিবা আছে নেকি গাৰ্লফ্ৰেণ্ড লৈ আহিছিল নেকি কেতিয়াবা ফ্ৰেণ্ড লৈ অহাৰ সেনেকুৱা সৌভাগ্য হোৱা নাই বাৰু এই মানে ফাৰ্ষ্ট টাইম অকলে ছিংগলেও আজি প্ৰথম আহিছোঁ কেমেৰাৰ আগত মিছা ক'ব পাৰে একো ঠিক নাই নাই মিছা কোৱাৰ অভ্যাস মানে বেলেগ ক্ষেত্ৰত মানে এই ক্ষেত্ৰত নকওঁ বাৰু গাৰ্লফ্ৰেণ্ড আছিলে নহয় কিন্তু মানে সেই আৰু ৰিজৰ্টখন ভাল লাগিছে বহুত ডিচিপ্লিনকৈ সজাইছে সুন্দৰ গ্ৰীণী পৰিৱেশ সঁচাকৈ যেন গ্ৰীণউড ৰিজৰ্টৰ মিনিঙৰ লগত খাপ খোৱাকৈ এই ৰিজৰ্টখন বনাইছে এটা সুন্দৰ পৰিৱেশ আমাৰ সকলোৰে সন্মুখত কঁঠালৰ গছো আছে ইয়াত কঁঠাল লাগিছিল চাগে এতিয়া কঁঠাল নাই এতিয়া ভাল এটা পৰিৱেশ সেইবিলাক ঠিক আছে ছাৰ তো ফাইনেলি আমি গ্ৰীণউড ৰিজৰ্টৰ ভিতৰত সোমালোঁ আৰু দেখিছে ভিতৰৰ দৃশ্য এণ্ড নগদাক খালি ফটো উঠাব লাগে কিন্তু ফটো উঠাম বাৰু তাল গছৰ নিচিনা কি ধুনীয়া সুন্দৰ চিনাৰী তাল আৰু সুন্দৰকৈ লাইটিং হৈছে ইভিনিং টাইমত আহিছোঁতো এয়া আপোনালোকে লাইটিং দেখিবলৈ পাইছে কেমেৰাত চাব লাইটিং সুন্দৰ লাইটিং এটা এই ইয়াত লাইটিং ডেক'ৰেশ্যন দেখিছে কি সুন্দৰ ডেক'ৰেশ্যন আৰু ভিতৰৰ পিনে আৰু দেখাই আছোঁ কেনেকুৱা আপোনালোকক আৰু কি এতিয়া এটা ল'ব নেকি খেলাত হ'ব দিয়ক তো আমি এতিয়া সোমাই আহিছোঁ ইয়াত বহিম আমি এতিয়া ভালকৈ বহি ল'ম Till I get up, time is barely on our side. I don't wanna waste what's left. হেল্ল' গাইজ তো এইখন কি দেখিছে আপোনালোকে বিয়াৰ চিঠি এনে কিবা ষ্টৰি একচুৱেলি সেনেকুৱা নহয় এইখন হৈছে মেনু ইয়াৰে আৰু মেনুখন সম্পূৰ্ণৰূপে বেলেগ একচুৱেলি মই প্ৰথম যিহেতু ইয়াত আহিছোঁ মই মেনুখনো বেলেগেই দেখিছোঁ তো এইখন হৈছে ইয়াৰে মেনু তো গাইজ বহুত বৰষুণ দি আছে ইয়াত আৰু চাগেবাৰ পূৰা বৰষুণ দি আছে ক'তো যাব পৰা নাই তো যি দেখাব পাৰোঁ দেখাম আৰু আপোনালোকক আজি চাওকচোন এবাৰ তো গাইজ এয়া আমি ছাতিৰ তলত এয়া সুন্দৰ প্ৰকাণ্ড ছাতি এটা
প্ৰকাণ্ড ছাতি দেখছি না এই এটা প্ৰকাণ্ড ছাতি আমাক ৰেষ্টুৰেণ্টৰ ফালৰ পৰা দিয়া হৈছে ইফালে যাব লাগিব আমি আমাৰ সহযোগীবিলাকক আনিবৰ কাৰণে গৈ আছোঁ ছাতিৰ মাধ্যমত ছাতিৰ কিমান আৰ্জেঞ্চি আপোনালোকে নিশ্চয় দেখিছে এয়া বৰষুণ বতৰত ছাতিটো যেন জীৱন সংগী আমি অনুভৱ কৰিছোঁ আজি ছাতিৰ মহানতা কিমান ছাতিৰ প্ৰয়োজনীয়তা কিমান আজি আপোনালোকক সেয়াই দেখাইছোঁ চাৰিওফালে বৰষুণ নন ষ্টপ বৰষুণ আৰু এনেকুৱা বৰষুণৰ মাজত তো গাইজ আমাৰ এই চায়েদ চাকিল হেল্ল' এভৰিৱান তো চাকিলে আহি পেলাই একেলগে আমি এতিয়া প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিম তো কিবা ক'বা নেকি চাকিল প্ৰগ্ৰামটো কি আছে আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰিব একদম তাৰ মানে একচুৱেলি আজি এটা প্ৰগ্ৰেম আছিলে গানৰ প্ৰগ্ৰেম এটা আছিলে সেইটো মিছ হৈ গ'ল গতিকে অকণমান বেয়া লাগি আছে গতিকে একো নাই চাকিল অলপ মোৰ হেপী লছ হেল্ল' গাইজ আৰু আমি যাক ৰখি আছিলোঁ সকলোবিলাক মানুহ আহি পাইছে অলৰেডি তো লাহে লাহে কৈ আছোঁ আপোনালোকক তো এনেকৈ বহি আছোঁ আৰু মোৰ লগত আমাৰ ভাইজানো আছে বহুত ডাঙৰ নেটৱৰ্কাৰ হয় তো গাইজ দেখিব পাৰিছে আপোনালোকে যে বৰ্তমান ৰাতি হ'ল আৰু আমি অলপ আগুৱাই গৈ আছোঁ এণ্ড কিন্তু ৰিজৰ্টখনৰ যিটো পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ এণ্ড দেখিব পাইছে আপোনালোকে চাৰিওপিনে বৰষুণ পৰাৰ পিছত ধুনীয়া এটা মানে গ্ৰীণ পৰিৱেশ হৈছে আই থিংক সেইকাৰণে ইয়াৰ নাম গ্ৰীণউড ৰিজৰ্ট আৰু দেখিছে মানুহ এনিটাইম আহি আছে ইয়াত তো এনেকুৱাই আৰু আমাৰ এইটো তাজুদ্দিন ছাৰ বৰ হেণ্ডচাম লাগিছে জেকিব ছাৰ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase. একচুৱেলি আমাৰ চেমিনাৰ এখন হ'ব আৰু ইয়াৰ এইটো হল দেখিছে আমাৰ হলটো অকণমান ডাঙৰ হ'ব বাৰু বিগ ওৱান Through the wastelands, through the highways, till my shadow. আৰু এইটো হৈছে গ্ৰীণউড ৰিজৰ্টৰ ভিতৰৰ হল চেমিনাৰ হল আৰু ইয়াতে বহুত ডাঙৰ এখন চেমিনাৰ হ'ব গৈ আছে অতি সোনকালে তো চাই Hold me close till I get up. Time is barely on our side. I don't wanna wait. তো গাইজ আপোনালোকে দেখিব পাইছে বৰ্তমান মিটিংখনৰ কাৰণে কি কৰিব ছাৰতে কৰি আছে দেখিছে কণ্ট্ৰেক্ট চাইন কৰি আছে এণ্ড চ' এইখিনিয়ে আছিলে আজি ভিডিঅ'টোত চাহ তাহ খালোঁ ইয়াতে এণ্ড আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ Through the wastelands, through the highways, till my shadow turns to sun rays. And